হাই হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। তো আজি আছোঁহি ডিৰাগ চাৰিআলিৰ ওচৰত থকা এখন গাঁৱত, গুঞ্জান গাঁৱত এখন জাৰুবাৰী আছে। তো এই জাৰুবাৰীখনলৈ আহিছোঁ। প্ৰায় ৩-৪ বিঘা মানৰ জাৰু খেতি কৰিছে। মানে এইটো কথা ক'ব বিচাৰিছোঁ যে জাৰু খেতি কৰিও মানুহে স্বাৱলম্বী হ'ব পাৰে। জাৰু খেতি কৰি যে মানুহ এজন স্বাৱলম্বী হ'ব পাৰে, তো সেই কথাটো এজন ককাইদেৱে দেখুৱাই দিছে। মানে ইমান ধুনীয়াকৈ যে জাৰু খেতি কৰিব পাৰে খুব কম খৰচত। আৰু এয়া দেখিছে মোৰ পিছফালে এইবোৰ গোটেইবোৰ জাৰু গছ হয়। বছৰত এবাৰেই দিয়ে বাৰু প্ৰডাকশ্যন। এই খেতিটোৰ বিষয়ে এই খেতিৰ গৰাকী কেশৱ শইকীয়া দাদাৰ পৰা আমি কিছু কথা জানিম। কিন্তু তাৰ আগতে মই মোৰ ফালৰ পৰা মই যিখিনি মই জানো, জাৰুৰ ওপৰত মোৰ যিখিনি অলপ চলপ জ্ঞান আছে আৰু অলপ চলপ জানো আৰু মই, তো সেইখিনি আপোনালোকৰ আগত কৈ দিওঁ। এই খেতিটোৰ কাৰণে কোনো দৰৱ, ৰাসায়নিক দৰৱ, কোনো ফাৰ্টিলাইজাৰ ইউজ নকৰিলেও হয়। ইয়াত মানে নহ'লেও হৈ যায়। বেলেগ যেনেকৈ আপুনি বাগান কৰিলে বা ধান খেতি কৰিলে তো তাত দৰৱ মাৰিব লাগে, সেইটো ইউজ নকৰিলেও হয়। ইয়াত এই পিছফাল দেখিছে এইবোৰ জাৰু এতিয়া ফুলিছে। এইটো চব এইটো দেখিছে, এইটো ফুলিছে। মই দেখাই দিম ভালকৈ। এইটো ধুনীয়াকৈ পাই গ'লোঁ। এইটো চব এইটো ফুলিব লৈছে মানে ফুলিছে ঠিক। আৰু 15-20 দিনৰ পিছত যদি অহা হ'লে আপোনালোকক বহুত ধুনীয়াকৈ দেখাব পাৰিলোঁ হ'লে। জাৰু বাৰীখন প্ৰায় 4-5 বিঘা মানৰ বাৰী হয় এখন, বহুত ডাঙৰ বাৰী। এয়া আমি জাৰু বাৰীৰ মাজে মাজে গৈ আছোঁ। মোৰ হাতখন কাটিলে জাৰু পাতে। এয়া কাটিলে নকওঁ বাৰু, খুব ধুনীয়া, খুব মজা লাগিছে। তো তেওঁ নিজে কৰে বুলি কৈছে গোটেই কামখিনি। তেওঁ নিজে কৰি কিনে নিজে অকলে গোটেই কামখিনি কৰে। আৰু এই জাৰু খেতিৰ মাজতে দেখিছে তামোল পুলি একো দিগদাৰ নিদিয়ে, কাৰণ তামোল পুলি ডাল চাল নাথাকে। আৰু এটা বস্তু দেখুৱাম আপোনালোকক, ৰ'ব ক'ত দেখুৱাম। তো এইবোৰ দেখিছে ডালবোৰ, এইবোৰ যেতিয়া মেচিয়ৰ্ড হৈ যাব, এইবোৰ যেতিয়া ডালবোৰ কাটিব, তো কিন্তু এইবোৰ মেচিয়ৰ্ড হৈ গৈ আছে। তো এইবোৰ ডালবোৰ কাটিব, কিন্তু ইয়াৰ তলত লগে লগে মন কৰিব এইটো সৰু পোখা। এইটো দেখিছে, এইটো সৰু পোখা, এইটো ওলাই গৈছে। এইটো অহা বছৰ হৈ যাব, মেচিয়ৰ্ড হৈ যাব। এইটো ওলাইছে, এইটো এটা ওলাইছে পোখা, এইটো মেচিয়ৰ্ড হৈ যাব এইবোৰ অহা বছৰ। তো এইটোৱে আৰু এই বছৰ প্ৰডাকশ্যন যিটো দিব, এই বছৰ প্ৰডাকশ্যনৰ লগে লগে অহা বছৰৰ প্ৰডাকশ্যনটো ইয়াৰ ৰিজাল্ট ওলাই আছে। এইটো খুব ধুনীয়াকৈ গ্ৰ'থ হৈছে। এইবোৰ দেখিছে, এইবোৰ অহা বছৰ দিব। অহা বছৰটো ইমান ডাঙৰ হ'লেই, এই বছৰটো ঠিক। আৰু 15-20 দিনৰ পিছত অহা হ'লে ধুনীয়াকৈ ফুল জাৰুৰ হেৰিটো ফুলবোৰ আমি দেখাব পাৰিলোঁ হ'লে। আৰু এটা কথা কওঁ, যদি আপোনালোকে ভাবিছে এই গছজোপা যদি কেনেবাকৈ লগাম বুলি যদি ভাবিছে, কেনেদৰে লগাম, কেনেদৰে কি কৰিম, কেনেদৰে ৰুম যদি ভাবিছে, একদম সহজ। মই দেখাই দিছোঁ আপোনালোকক। গছ এজোপা বিচাৰি লওঁ। তো এই দেখিছে, এই পুলিটো দেখিছে, এই পুলিটো আপোনালোকে প্ৰায় সৈতে উঘালি তলত অলপ আলু টাইপৰ মানে আদা হালধি যেনেকুৱা থাকে, তলত অলপ এডোখৰ লাগি থাকে আদা হালধি নিচিনা। তো শিপাই সৈতে উঠাই আনি এই পুলিটো দেখিছে, এইটো ওচৰ পাছক, এই পুলিটো এই আধাৰ পৰা কাটি দিলে নহ'ব। এইটো শিপা অলপ থাকিব লাগিব। শিপা থাকোঁতে উঠাই আনি ইয়াক লগাই দিলে হৈ যায়, যাব, নিজে ডাঙৰ হৈ যাব। মাত্ৰ এটা সৰু পুলি এটা লগালে চক এইজোপা ইমান ডাঙৰ গছ হৈ যায়। এইজোপা বেছি বছৰ নালাগে, এইজোপা ডাঙৰ হ'বলৈ 2 বছৰ বা 3 বছৰতে ইমান ধুনীয়া গছ হৈ যায় এইজোপা। তো সেইটোৱে আছিলে। আপোনালোকে যদি কোনোবাই ৰুব বিচাৰে, এই দাদাজনক কণ্টেক্ট কৰিব পাৰে, তেওঁৰ ওচৰত পুলি আছে। তো লগতে কথা এটা কওঁ, এই জাৰু খেতিৰ বজাৰৰ বিষয়ে মানে সকলোৱে জানে। জাৰুটো দোকানে দোকানে বিক্ৰী হয়। আৰু তেওঁ কি কৰে, তেওঁ বজাৰত তেনেকৈ দোকানত বা ক'ৰবাত নিদিয়ে। তেওঁ ঘৰৰ পৰা আহি মানুহে নিজে লৈ যায়। তেওঁ ঘৰলৈ আহিলে মানুহে লৈ যাব পাৰিব, কেঁচাকৈ হওক, যেতিয়া শুকাই মেলি বান্ধি মেলি আপোনালোকে আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব। মোৰ পিছফালে দেখিছে এইবোৰ গোটেইবোৰ, আৰু তলত এইবোৰ জাৰু, এইবোৰ যোৱা বছৰ কাটি মেলি, যোৱা বছৰ প্ৰডাকশ্যনৰ গছবোৰ কাটি মেলি থৈ দিছে। এইবোৰ ইয়াত থৈ দিলে হ'ল। এইবোৰ পেলাবলৈ আপোনালোকে বেলেগ জেগা ব্যৱহাৰ কৰিব নালাগে, বেলেগ জেগা লেতেৰা কৰিবগৈ নালাগে। ইয়াত থৈ দিলে হৈ যায়। ইয়াত থৈ দিলে নিজে পচি যায়। এইবোৰ প্ৰায় পচিলেই। ইয়াত একো দিগদাৰ নিদিয়ে। এইবোৰ মানুহ আমি মাজত খোজকাঢ়ি অহা যোৱা কৰি আছোঁ, একো দিগদাৰ নাই।
এয়া দেখিব পাৰে এইবোৰ পিছফালে গোটেইবোৰ পেলাই থৈ দিছে আৰু বাৰীখন টোটেলি চাফা পুৰা সদায় লাগি থাকে এইবোৰ গুৰিবোৰ মন কৰিব গুৰিবোৰ চাফা কৰি থৈ দিলে হৈ যায় ইয়াত কথা এটা মন কৰিব ঝাৰু গছ ৰুয়ে যে আপোনালোকে তাৰ মাজত তামোল পুলি ৰুব পাৰিব সেইটো কথা নহয় আপোনালোকে মেচিয়ৰ তামোল বাৰীৰ মাজত ঝাৰু গছ এইদৰে ৰুব পাৰিব তো ইয়াত মোৰ পিছফালে দেখিবলৈ পাইছে এইখন এখন ফুল্লি মেচিয়ৰ তামোল বাৰী পুৰা তামোল লাগি আছে পুৰা ভাল তামোল প্ৰডাকশ্যন তো ইয়াত এইদৰে ঝাৰু গছ ৰুই দিছে তো আপোনালোকৰ যদি এনেকুৱা তামোল বাৰী যদি আছে যদি স্পেচ আছে মাজত যদি একো ৰোৱা নাই বেলেগ বস্তু বা যদি আপোনালোকে ভাবিছে একো বস্তু ইয়াত ভাল নহয় প্ৰডাকশ্যন নহয় তো আপোনালোকে এই বস্তুটো মানে এই খেতিটো ঝাৰু গছটো আপোনালোকে ৰুব পাৰে এইটো ইয়াত দেখিলোঁ মই আপোনালোকক দেখাই দিলোঁ যদি ভাবিছে আপোনালোকে লগাম বুলি তো লগাব পাৰিব আৰু ইয়াত কি হয় ঝাৰু খেতিটো এটাই ভাল ইয়াত খৰচ কম আৰু বজাৰো আছে ঘৰৰ পৰাই লৈ যাবহি ইয়াত আপুনি দোকানে গৈ বিক্ৰী কৰিব নালাগে টাইগাৰ গ্ৰাছ ব্ৰুম ট্ৰি বা আপোনাৰ ফুল ঝাৰু এই খেতিটো যে আমাৰ দাদা এজনে কৰিছে এই মোৰ ওচৰত আহি পালেহি এতিয়া আমাৰ এই কেশৱ শইকীয়া দা আৰু তেখেতৰ পৰা আমি দুষাৰমান কথা জানিব বিচাৰিম এই খেতিটোৰ বিষয়ে যাতে আমাৰ নতুন ইউথে যাতে এই খেতিটো কৰিবলৈ একদম সহজ হয় আৰু সুবিধা হয় কিছুমান তথ্য আমি তেখেতৰ পৰা জানিব বিচাৰিম আপোনাৰ কিমান ইয়াৰ পৰা উপাৰ্জন হয় সেইটো আমি জানিবলৈ নিবিচাৰোঁ এজন ধৰ আমাৰ লেখীয়া ডেকাৰ ল'ৰাই যদি খেতিটো কৰি স্বাৱলম্বী হ'ব পাৰিবনে এইটো খেতিৰ পৰা পাৰিব আৰামছে পাৰিব ন ধৰক হালধি খেতি কৰিলে বা আদা খেতি কৰিলে আমাৰ বহুত বাজেট দৰকাৰ হয় পাৰ কেজি আপোনাৰ 10 টকা বা 15 টকা একদম ছিজনত কিনিবলগীয়া তাৰপিছত ৰুবলৈ এই খেতিটো যিহেতু বৰ এটা মই যি দেখিছোঁ বৰ এটা পুলিত মানে বৰ এটা খৰচা নহ'ব একদম কম খৰচা কৰি যদি নিজেই কুচু মাৰি কৰিব হয় কিমান বাজেটত এইটো খেতিটো আৰম্ভ 10 বিঘা যদি আপুনি কৰে 5,000 খৰচ হ'ব 5,000 খৰচ মানে এইটো উপাৰ্জন হ'ব লাখ টকা হ'ব এই 4 বিঘাত যেতিয়া আপুনি প্ৰথম কৰিছিলে হয়তো ধৰক এই গছখিনি দেখিছোঁ এইখিনি আপোনাৰ কেইবছৰীয়া হ'ব এইটো 2 বছৰীয়া জেগাটো চেঞ্জ কৰিব লাগে ইয়াৰ তেনেকুৱা কিবা এটা সি মানে ডাঙৰ হৈ গৈ থাকিব মানে আচ্ছা আৰু এটা কথা ইয়াত মানে কি হ'ল বেলেগ খেতি কৰিলে মানে কি হ'ল কু মাৰি দিব লাগে ইয়াত কু মাৰি দিব নালাগে ইয়াত অলপমান মাটি চপাই দিলে হয় এতিয়াতো মানে বনৰ কাৰণে মাৰি পায় এইটো মানে তাততো নহয় বাৰু চপাই মাৰিব পাৰে ন আৰু এতিয়া ধৰ এটা জোপা এনেকে হ'বলৈ এটা পুলি ৰুলে কাফি আছে নে কাফি আছে ন এটা পুলি ধৰক এই ইমান এটা সৰু এটা জোপা এটা হৈ যাব হয় নে আপোনালোকে চাই লওক এইটো ফুলিছে এইটো ফুলিছে দেই এই গোটেই আগকেইটা ফুলিলে গোটেই এইখিনি ফুলাটো দেখিছে নাই ফুলিছে নে এই ফুলাখিনি ওলাবৰ কাৰণে কমচে এমাহ লাগিব এমাহটো লাগি আছে এইখিনি যেতিয়ালৈকে ফুলি শেষ হ'ব পকিব তাৰমানে তেতিয়া ইয়াত পোখাটো বেছি মাৰিব পোখা বেছি মাৰিব তেতিয়া কিন্তু পোখাখিনি নুফুলে আমি কিবা এটা খেতি যদি অসমত কৰিব হওঁ আমাৰ মেইন অবষ্টেকেলটো আহে মানে মাজত আহি যায় প্ৰডাকশ্যনটো আমি ক'ত বিকিম সদায় মাৰ্কেটখনৰ কাৰণে আমি মৰি থাকোঁ এতিয়া ধৰক কিবা এটা খেতি কৰিলে অমিতা খেতি কৰোঁ আম খেতি কৰোঁ আমাৰ লাষ্টত গৈ কিনে মাৰ্কেটখন আমাৰ খুব পোৱাত দিগদাৰ হয় যিহেতু বাহিৰৰ পৰা আমাৰ খুব কমত দামত আহি যায় তো আমাৰ মাৰ্কেটখন অলপ কম্পিটিশ্যন হৈ যোৱাৰ কাৰণে আমাৰ যোনবোৰ কৃষক অসমৰ কৃষকবোৰে বৰ এটা যোনটো দাম পাব লাগে নাপায় ঠিক তেনেকৈ আপুনি এই 4 বিঘাৰ যোনটো খেতি ঝাৰু তাৰ প্ৰডাকশ্যনটো আপুনি কেনেকৈ মানে এতিয়া মেনেজ কৰিছে চেলিং কাৰণে আপুনি নিজে হ'লচেলত গৈ দিছে বা কোনোবা বেপাৰী আহিছে নাইবা আপুনি দোকানত দিছে নাই নিজে বিকিছে প্ৰায় কাষ্টমাৰ মানে ডাইৰেক্ট দিব চেষ্টা কৰিছে ডাইৰেক্ট এটাই কথা এই বিজনেছত বহুত প্ৰফিট আছে আচ্ছা আৰু মেহনতো কম আছে মূল কথা সেইটো মই গোটেই অসমীয়া সমাজত গোটেই অসমতে কৈছোঁ যে এইটো প্ৰফিটটো অসমীয়া মানুহে লওক এইটো এটা বস্তু যোনটো ঘৰে ঘৰে আমাৰ অসমতে নহয় গোটেই ভাৰতবৰ্ষ ব্যৱহাৰ হয় নাই বাৰু ভাৰতবৰ্ষতো এনে হৈ আছে দাদাকজনক মানে সহজ মানুহ হয় আপোনালোকে যদি জানিব বিচাৰিছে ডিৰাক গেটত লাগি থকা হুনজান গাঁওখনত এই আপোনাৰ দাদাক লগ পাব আপোনালোকে কণ্টেক্ট কৰিব আৰু মই আপোনাৰ এই কণ্টেক্টটো মই ডেছক্ৰিপশ্যনত মই দি দিম এই দাদাজনক আপোনালোকে কণ্টেক্ট কৰি এই খেতিটো আগবাঢ়িব পাৰিব তো সেয়াই আছিল মোৰ ভিডিঅ'টো তো মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ